নমস্কাৰ আজি 6 দিন সম্পূৰ্ণ হল অৰ্থাৎ ডে 6 অফ ইনডিফিনিট হাংগাৰ ষ্ট্ৰাইক অৰ্থাৎ অনিৰ্দিষ্টকালীন অনশন কিন্তু আজি 6 দিন পাৰ কৰাৰ পাছতো কাৰ্বি আংলং সাহিত্য পৰিষদৰ সদস্যসকলৰ ফালৰ পৰা বা পৰিষদৰ ফালৰ পৰা বা অসম চৰকাৰৰ ফালৰ পৰা বা হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা আমি কোনো এটা সৰু প্ৰতিক্ৰিয়া আজিলৈকে আমি দেখা পোৱা নাই বা আমাৰ প্ৰতি গুৰুত্ব দিয়া আমাৰ প্ৰতি এটা সমাধান বিচাৰা সেইটো আজিলৈকে বিচৰা নাই এটো অতিকৈ দুখৰ বিষয় যেটো চৰকাৰে সদায় জাতি মাটি ভেটিৰ কথা কৈ আহি আছে যেটো চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈ শাসনত আহিল আজি হেই চৰকাৰ আমি জনগোষ্ঠীয় লোকসকল কাৰ্বি সমাজে কেনেকে যে কাৰ্বি আংলংখন নষ্ট হৈ গৈছে কেনেকে কাৰ্বি আংলং সাহিত্য পৰিষদৰ ক্ষমতাহীন হৈ গৈছে কেনেকে যে কাৰ্বি আংলং সাহিত্য পৰিষদ অৰ্থাৎ 6ষ্ঠ অনুসূচী জিলা বা 6th মাত্ৰ নাম মাত্ৰ 6th হৈ আছে কেনেকে যে কাৰ্বি আংলঙত বহিৰাগত অৰ্থাৎ অনা অসমীয়া লোকসকলে আহি পেলাই দখল কৰি গোটেই কাৰ্বিসকলৰ অস্তিত্বখিনি নষ্ট কৰি দিছে কাৰ্বিসকলৰ ক্ষমতা কাৰ্বিসকলৰ ৰাজনৈতিক সামাজিক অৰ্থনৈতিক গোটেইখিনি অধিকাৰখিনি গোটেইখিনি প্ৰাপ্যখিনি লৈ লোৱা হৈছে যেটো ঠাইত মাটি কিনিবও নোৱাৰে যেটো ঠাইত বেপাৰ আদিও কৰিব নোৱাৰে আজি সেইখিনি তাত আহি পেলাই কেনেকে যে দুৰ্দৱস্তি দখল কৰি পেলাই মানুহে আমাৰ প্ৰতি অত্যাচাৰ দপদপনি আমি অনুভৱ কৰি আছো বা আমি দেখি আছো এই গোটেইটো বিষয়টো লৈ পেলাই আমি ইমান বাৰংবাৰ স্মাৰকপত্ৰ প্ৰদান কৰিছো প্ৰতিবাদ কৰিছো তাৰ পাছতো যে আমি কোনো এটা প্ৰতিক্ৰিয়া আমি দেখা পোৱা নাই বা সিদ্ধান্ত লোৱা আমি দেখা পোৱা নাই সেইকাৰণে শেষত আমাৰ শেষ পৰ্যায় কাৰণ প্ৰায় 3-4 বছৰ ধৰি আমি আন্দোলন কৰি আছো চেষ্টা কৰি আছো প্ৰতিবাদ কৰি আছো স্মাৰকপত্ৰ প্ৰদান কৰি আছো কিন্তু তাৰ পাছতো কোনো এটা প্ৰতিক্ৰিয়া সিদ্ধান্ত আমি চৰকাৰৰ ফালৰ পৰা নেদেখাৰ কাৰণে আমি শেষত আমি এইখিনি পৰ্যায়লৈকে আমি আহিবলগীয়া হৈছো আকৌ যেটো সময়ত গোটেই অসমত আমি উচ্ছেদ অভিযানখিনি দেখি আছো যেটো সময়ত আমি গোটেই অসমত ভূমি আগ্ৰাসনবোৰৰ বা বেদখলকাৰীবোৰৰ বা চৰকাৰী ভূমি যিমানখিনি পিজিআৰ পৰা আৰম্ভ কৰি পেলাই যিমানখিনি চৰকাৰী ভূমি আছে সেইবোৰ উচ্ছেদ কৰা বা চৰকাৰৰ ফালৰ পৰা চোৱাচিতা কৰা সেই গোটেইটো বিষয়টো লৈ পেলাই গোটেই অসমত চলি থকা অৱস্থাটো কেনেকে যে কাৰ্বি আংলং এই বিষয়টো লৈ পেলাই তেওঁলোকে চাব বিচৰা নাই কেনেকে যে আমাৰ কাৰ্বি আংলঙৰ সমস্যাবোৰ তেওঁলোকে সমাধান কৰিব বিচৰা নাই সেইকাৰণে আমি সদায় কৈ আহিয়ে থাকো যে যেতিয়া কাৰ্বি আংলঙৰ সমস্যা হয় অসমৰ সমস্যা নহয় কিন্তু যেতিয়া অসমৰ সমস্যা হয় তেতিয়া কাৰ্বি আংলঙৰ সমস্যা হৈ পৰে আৰু তেনেতে আকৌ এটা কথা ক'ব বিচাৰিছো অসমৰ বহুতো জ্যেষ্ঠ নেতাসকল আছে আজি যিবোৰ জ্যেষ্ঠ নেতাসকলে জাতি মাটি ভেটিৰ কথা কৈ থাকে যেটো চৰকাৰে যেটো জ্যেষ্ঠ নেতাসকলে বা আঞ্চলিক দল সামাজিক দলসকলে তেওঁলোকে জাতি মাটি ভেটিৰ অৰ্থাৎ নিজৰ আঞ্চলিকতাবাদৰ কথা কৈ আহি থাকে আজি এওঁলোক আজি ক'ত আজি শৃংখল চলিহা নিচিনা ব্যক্তি আজি লৰিণজ্যোতি গগৈ আজি অখিল গগৈ আজি সমুজল ভট্টাচাৰ্যৰ নিচিনা এওঁলোকৰ নিচিনা জ্যেষ্ঠ নেতা আজি ক'ত আজি যে আমি 6 দিন ধৰি আমি কান্দি আছো ভোকত মৰি আছো আমি ইমানখিনি শেষ পৰ্যায়লৈকে অহাৰ পাছত যে আজি অসমৰ অসমীয়াই যে আজি গোটেইখিনি নিৰ্বিকাৰ হৈ আছে অসমৰ অসমীয়াই আজি এইখিনি ক্ষেত্ৰত সৰু এটা মতামতখিনি প্ৰকাশ কৰিব বিচৰা নাই সেইটো লৈ পেলাই আমি দুখ আমি প্ৰকাশ কৰিছো আৰু হেতু দুৰ্ভাগ্যজনক যে আমি অসমৰ অংশ হৈ পেলাই অসমৰ প্ৰত্যেকটো উঠল পাথলত বা অসমীয়াৰ প্ৰত্যেকটো সময়ত আমি থিয় দিয়াৰ পাছতো তাৰ পাছতো যে আজি আমাৰ প্ৰতি কোনো এটা গুৰুত্ব দিব বিচৰা নাই এই গুৰুত্বহীনতা দেখি আমি অতিকৈ দুখ আমি অনুভৱ কৰিছো আৰু এইখিনিতে আমি এটা কথা ক'ব বিচাৰিছো অসমত যিমানখিনি জনগোষ্ঠীয় লোকসকল আছে যিমানখিনি CC2R পৰা আৰম্ভ কৰি পেলাই যিমানখিনি জনগোষ্ঠীয় লোকসকল আছে প্ৰত্যেকটো জনগোষ্ঠীয় লোকসকলে আমাৰ সেই আন্দোলন আমাৰ সেই ত্যাগ আমাৰ সেই অনিৰ্দিষ্টকালীন শেষ পৰ্যায়লৈকে যেটো আমি আহিবলগীয়া হৈছে সেই আমাৰ গোটেইটো দাবী আমাৰ সেই গোটেইটো সমস্যা আমাৰ সেই গোটেইটো চেষ্টাৰ ইয়াৰ প্ৰতি তেওঁলোকে অকণমান গুৰুত্ব দিব আৰু এইখিনি ক্ষেত্ৰত অসমৰ যিমানখিনি জনগোষ্ঠীয় লোকসকল আছে সেই জনগোষ্ঠীয় লোকসকলে নিজৰ মতামতখিনি প্ৰতিক্ৰিয়াখিনি দেখুৱাব লগতে চৰকাৰৰ প্ৰতি এটা প্ৰেছাৰখিনি ক্ৰিয়েট কৰিব বা প্ৰেছাৰটো দিব বা অৰ্থাৎ সেই দাবীটো লৈ পেলাই চৰকাৰৰ প্ৰতি আমাৰ সেই গোটেই সমস্যা ঠেলিব বুলি সেইটো আমি আশা কৰিছো সেইকাৰণে অসমত যিমানখিনি জনগোষ্ঠীয় লোকসকল আছে আমি সদায় কৈ থাকো যে জনগোষ্ঠীয় লোকসকল এক হ'ব লাগিব জনগোষ্ঠীয় লোকসকল একত্ৰিত হৈ পেলাই মাত মাতিব লাগিব বুলি সদায় কৈ থাকে কিন্তু সেই একত্ৰিত হোৱা
সেই ঐক্যবদ্ধ হৈ পেলাই মাত মাতা তেনেধৰণৰ সমস্যা তেনেধৰণৰ অৱস্থা তেনেধৰণৰ পৰ্যায়ত আমি আহি যোৱাৰ পাছতো তেনে সময়ত যদি আমি এক মাত নামাতো বা আমি সহায় সহযোগিতাৰে অৰ্থাৎ নিজৰ সমস্যা বুলি বা জনগোষ্ঠীয় সমস্যা বুলি তেওঁলোকে অনুভৱ কৰি পেলাই যদি মাত নামাতো অসমৰ খিলঞ্জীয়াসকলে এক হোৱা বা সেইটো ভৱিষ্যতো সেই কেতিয়া আমি এক হ'ব নোৱাৰিম বা এইখিনি ক্ষেত্ৰত আমি জনগোষ্ঠীয় লোকসকলে যিটো প্ৰাপ্য অধিকাৰ আমি হেৰাই গৈ আছো নিজৰ কেনেকৈ নাম মাত্ৰ 6 দল নাম মাত্ৰ আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদ হৈ আছে সেই গোটেইটো সমস্যাবোৰত কাৰ্বিসকলে হওক বা ডিমাচা বড়ো তিৱা যিমানখিনি জনগোষ্ঠীয় লোকসকল আছে সেই জনগোষ্ঠীয় লোকসকল আমি এক হৈ পেলাই মাত নামাতিলে আমি ভৱিষ্যতলৈ আমি সেই এক হোৱাটো সেইটো সম্ভৱ নহ'ব বা আমাৰ প্ৰতি সদায় গুৰুত্বহীন অসম চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰৰ পৰা সেই গুৰুত্বহীনহে সদায় থাকিব আমাৰ প্ৰতি সেই সহায় সহযোগিতা বা ঐক্য হোৱাটো সম্ভৱ নহ'ব সেইকাৰণে আশা কৰিছোঁ অসমৰ যিমানখিনি খিলঞ্জীয়া আছে যিমানখিনি জনগোষ্ঠীয় লোকসকল আছে মাত মাতিব আমাৰ প্ৰতি থিয় দিব বুলি এইটো আশা কৰিছোঁ